গুড মৰ্ণিং ফ্ৰেণ্ড। আজি মই বনাবলৈ লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ৰেচিপি। সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব। যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু কেতিয়াও নাপাহৰিব। এতিয়া চাই থাকক মই কিনো বনাওঁ। আজি মই বনাবলৈ লৈছোঁ কেক। ডিম 4টা লৈছোঁ, ময়দা লৈছোঁ আৰু বেকিং লৈছোঁ আৰু ৰিফাইন বাৰু একাপ লাগিব। বেকিঙো এচামুচ ল'ম। মই এতিয়া ডিমকেইটা ফেটি ল'ম। মিঠাই কাটিছোঁ, মিঠাই দিম। বেকিং আধা চামুচ দিছোঁ। নিমখ অকণমান দিছোঁ। চেনি কাটি দিম, মিক্স নহয়। মোৰ খেতি হৈ গ'ল। কেকটো দেৰি নাযাবলৈ মই এতিয়া বগা কাগজ এখন পাৰি ল'ম তলত ৰিফাইন সানি। দুইফালে ৰিফাইন লগাই ল'লোঁ।
ফ্লেমটো সৰু কৰি থৈছোঁ। এনেকৈ 10-15 মিনিট থাকিবলৈ দিম। এনেকৈ 20 মিনিট থাকিবলৈ দিম। এই কেকটো ফুলি আহিবলৈ লৈছে। ঢাকনখন আকৌ লগাই দিম। এয়া কেকটো মোক কিমান ধুনীয়া কোমল হৈছে দেখিছে নহয়। এয়া মোক কেকটো কিমান ধুনীয়া চফ্ট হৈছে দেখিছেনে। আপোনালোকেও এনেকৈ বনাই খাই চাব। এয়া মোৰ কেকটো দেখিছেনে। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু কেতিয়াও নাপাহৰিব।